आप लोग कहाँ से आए हैं? हम बिजिया टाउनशिप से आए हैं। सब लोग आए हैं? हाँ सब बोल से ऐसे का है सब लोग। बहुत अच्छा। हाँ গাইস চাওক আমাৰ লগত এইটো পুৰা ভাইটো আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? বঙাইগাঁৱৰ পৰা আহিছে। কাই কাই আহিছে এইটো? এইটো কি হয়? এইটো কথা আৰু এটা কথা যে পাৰ্কত খালি ছোৱালী আহিছে, যি ধুনীয়া ধুনীয়া ছোৱালী, পুৰা মজা। যিফানে চাব সেইফানে ছোৱালী পাব আপোনালোকে। ভাই বহুত সকলোৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সকলোৱে আহিছে পুৰা। আমাৰে নাই দে ইয়াৰ হ'ব একদিন আমাৰো। Hore hore itu bar. Ah. God. Guys, guys, welcome back my YouTube channel Akash vlog 69. আমি এতিয়া যাই আছো কাকইজনা, তাতে পাৰ্ক নেচনেল পাৰ্ক আছে। আমি যাম পাৰ্কত ঘূৰিম আৰু পাৰ্কটো চাম ভালদৰে, আপোনালোকক দেখাম ভালদৰে চাব ভিডিঅ'টো। আৰু তাতে ঝৰ্ণা আছে, ঝৰ্ণাৰ পানীত গাঁৱত হ'ম, আপোনালোকে চাব কি মজাটো হ'ব। মজাটো আপোনালোকে দে আৰু চাই থাকিব। ফাইনেলি গাইছ আমি আহি পালোঁ কাকইজনা যোৱাৰ পাৰ্কত যোৱাৰ ৰাস্তাটোত আহি পালোঁ। এইটো ৰাস্তা হ'ল, এইটো হ'ল কাকইজনাৰ বেনাৰ, ইয়াতে আছে আপোনালোকে চাব পাৰিব। আৰু এটা কথা যে আপোনালোকে যদি বাছত আহে, বাছত আহি যদি কয় কাকইজনা যাম, তেনেহ'লে আপোনালোকক লৈ যাব একেবাৰে বাজাৰত লৈ যাব 3 কিলোমিটাৰ ইয়াৰ পৰা। পিছত তাৰ পৰা আৰু আহিব লাগিব, আপোনাৰ 20-30 টকা ভাড়া ল'ব। আপোনালোকে আহিলে ক'ব যে কাকইজনা পাৰ্কৰ যি ৰাস্তা আছে, ৰাস্তাৰ সন্মুখত নামাই দিব, এইটো ক'ব। তেনেহ'লে আপোনালোকক ইয়াতে নামাই দিব, নহ'লে তাতে লৈ যাব। তাতে লৈ গ'লে আৰু আহিব লাগিব আপোনালোকক পাৰ্কত আহিবৰ কাৰণে। আপোনালোকে এইটো কথা মনত ৰাখিব। ফাইনেলি গাইছ আমি আহি পালোঁ আৰু গেটৰ সন্মুখত যাই আছোঁ, আপোনালোকক দেখাম। আৰু গেটৰ সন্মুখত যোৱাৰ আগতে ইয়াতে এটা টিকেট চেণ্টাৰ আছে, আপোনালোকে ইয়াতে টিকেট কাটিব লাগিব। মই দেখাই আছোঁ বেগটো চাওক, এইটো হ'ল গেট। গেটৰ সন্মুখতে আছে ইয়াতে টিকেট চেণ্টাৰ, ইয়াতে টিকেট কাটি আছে আমাৰ ভাইসকলে। মোৰটো কাটি দিব এনেই ফ্ৰীতে। চ' গাইছ আহি পালোঁ আৰু ভিতৰত সোমাই আছোঁ। দে ইয়াৰ পুৰা মজা। Oh, ভাই শখ চাওক, এইটো ভিতরে আছোঁ, ইয়াতে এটা ব্ৰিজ আছে। সবাই চাওক এইটো কি ধুনীয়া ব্ৰিজটো চাওক, মজা। ইয়াতে চাওক কিবা আছে। মই ভিতৰত সোমাই আছোঁ, ইয়াতে বঢ়িয়া ৰাস্তা, ব্লগেৰী ৰাস্তা বনাই দিছে, বহুত ভাল ৰাস্তাটো। ইয়াতে জিৰণিৰ কাৰণে কিবা বনাই দিছে, আৰু ইয়াতে বহুত বস্তু আছে, আপোনালোকক দেখাম। আৰু ইফালে আছে নে নাই মই নাজানো। চাওক সৰু মানুহৰ কাৰণে খেলা বস্তু বনাই দিছে। চ' গাইছ চাওক কিমান পাৰ্কত মানুহ আহিছে, বিভিন্ন জাগাৰ পৰা মানুহ আহিছে। आप लोग कहाँ से आए हैं? हम बिजिया टाउनशिप से आए हैं। सब लोग आए हैं? हाँ सब बोल से ऐसे का है सब लोग। बहुत अच्छा। हाँ देखो गाइस कितना यहाँ पर क्यूट क्यूट लड़का लड़की है, बहुत अच्छा है। এতিয়া আমি যাই আছোঁ সোণালী বান্দৰ চাবৰ কাৰণে। সোণালী বান্দৰ দেখা পাম নে নাপাম মই নাজানো, মই দেখিলে আপোনালোকক দেখাম দে ইয়াৰ। বহুত ধুনীয়া পৰিৱেশটো ইয়াত। গাইছ চাওক আমাৰ লগত এইটো পুৰা ভাইটো। আপোনাৰ ঘৰ ক'ত? আপোনাৰ ঘৰ ক'ত? বঙাইগাঁৱৰ পৰা আহিছে। কাই কাই আহিছে এইটো? এইটো কি হয়? চালা হয় নেকি? বিয়া কৰিছে নেকি? অ' ভাইটি দে, দাদা বিয়া কৰি লৈছে দে, কাম হৈছে। ভিতৰেদি আমি যাই আছোঁ, ইয়াতে চাওক কিমান ধুনীয়া পৰিৱেশটো। আপোনালোকে ইয়াতে আমি সোণালী বান্দৰ চাবৰ কাৰণে যাই আছোঁ। ওপৰত যাওঁ, ওপৰত সোণালী বান্দৰ চাম। চাওক এটা মোৰ এটা ছাবস্ক্ৰাইবাৰ পালোঁ তাতে, তাই বোলে মোৰ ভিডিঅ' চাই থাকে, ভাল লাগে বোলে দে। আৰু ছাবস্ক্ৰাইবাৰৰ লগত কথা কৰি বহুত ভাল হয়। এটা অদ্ভুত পৰিৱেশ মই দেখাব খুজিছোঁ। ইয়াতে জোৰে কৈ চিঞৰি দিলে কিমান ডাঙৰকৈ শুনা যাব, আপোনালোকে শুনক। চাওক কিমান ভাই, পুৰা ভাল লাগিল দে। আৰু অলপ ইফালে যাম, আৰু ইফালে যাব লাগিব। চ' গাইছ ইয়াতে চাওক এটা কিমান ভাল বস্তু বনাই দিছে। মই ইয়াতে উঠিম, আপোনালোকক দেখাম। আৰু দে চাওক ঘৰ, ওপৰত ঘৰ আছে দে। আৰু মই উঠি আছোঁ এতিয়া। পুৰা চক এই মজা। ইয়াৰ পৰা একটা ফটো উঠি লওঁ নেকি? हाँ आप क्या यूट्यूब देखते हो? नहीं देखते यूट्यूब? क्यों अच्छा नहीं लगता है? ओ भाई
So guys, এইটো গছৰ ওপৰত ঘৰ বনাইছে ইয়াত গছৰ ওপৰত আপোনালোকক দেখাই আছো মই এতিয়া যাম ঘৰৰ ভিতৰত ভাই ভয় লাগে দে আর ভাঙি নপৰিলে হ'ল নপৰে দে নপৰে ও ভাই মজা মজা তো গাইস এতিয়া আমি যাই আছো ঝৰ্ণা চাবৰ কাৰণে ঝৰ্ণা চাম এতিয়া ঝৰ্ণাৰ ফালে যাই আছো দে আর সব গাইস ইয়াতে শিৱ মন্দিৰ আছে ইয়াৰ পাহাৰৰ ওপৰত আমি এতিয়া পাহাৰৰ ওপৰত উঠিম শিৱ মন্দিৰৰ ওপৰত দৰ্শন কৰাৰ কাৰণে ওপৰত উঠিম আপোনালোকে চাব দে আর মই যাই আছো চলক বলক মন্দিৰটো চাই আহো So guys, এতিয়া আমি যাই আছো শিৱ মন্দিৰৰ ওপৰত দে আর মোৰ লগত জুৰি থাকক মই যাই আছো আপোনালোকক দেখাম আৰু মইও দেখিম শিৱ মন্দিৰ ক'ত ভাই শিৱ মন্দিৰ আছে না নাই নাজানো থাকবা লাগে যদি বেনাৰ লাগাইছে ও ভাই अभी किधर से जाओ ओ भाई मजा लेकिन हिप मंदिर तो ना पालो इतना पहाड़र ऊपर उठी आसो बांदर चाब कारण बा हिप मंदिर चाम आरो ओ भाई मान लागिছে दादा गाइस सिटी हॉल हिप मंदिर सब एटू हिप मंदिर आरो याते আছে एटू बंध তে বহিব পৰা বহুত জায়গা আছে এতিয়া আমি তলত যাম আৰু ইফালে ওয়াটাৰ ঝৰ্ণা যত আছে ঝৰ্ণা তাতে যাম আৰু এতিয়া নামবা লাগব আমি তো নামিমে না ভিডিও বনাই নে যামগা সো গাইস আমি এতিয়া যাব ওলাইছো ঝৰ্ণাত গাও ধুব কাৰণে তাতে আজি যাম প্ৰথমবাৰৰ বাবে ঝৰ্ণাত গাও ধম পুৰা মজা কৈ গাও ধম কেনকৈ আপোনালোকে চাও আৰু ইয়াতে পাৰ্কত বহুত মানুহ আহিছে তাতে তাৰ পৰা আহি আছে আৰু তাতে আছে না নাই মই নাজানো আৰু তাতে যাম গাইস তাতে বৰ্ডাৰ তাতে লেখা আছে সোণালী বান্দৰ আছে মই এতিয়ালৈকে দেখা নাপালো সোণালী বান্দৰ মই ভাবিছো এইটো এনেই দিছে কাৰণে এনেই দিছে বেনাৰটো এনেই লগাইছে সোণালী বান্দৰৰ মই দেখা পোৱা নাই ইমান টাইম ধৰি ঘূৰি আছো এটা বান্দৰো দেখা নাপালো চাওক গাইস কাকইজানাত কিমান ধুনীয়া ভিউ আছে ধান খেতৰ পুৰা ধান খেতৰ ভিউ চাওক ইফালে গছ গছনি ইফালে ধান খেত পুৰা মজাৰ প্লেস বঢ়িয়া জায়গা जिफिने चाव इफाने वाव 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 कि धुनिया परिवेश पूरा प्रकृतिर माजरे आमी जाय आसु झर्णा एতিয়াও পোৱা নাই पूरा भागरि गेलु दे यार भागरि जाय जाय सान कर गाव धम ताते पूरा मजा करी भाई मजा ताकि धुनिया परिवेशটো সব पूरा ধান খেত ইফালে দি গৈছে পাহাৰৰ সাইডে ধান খেত पूरा ধান গিলাও বঢ়িয়া হৈছে আৰু पूरा নেশনাল পাৰ্ক হৈ যাব কেইদিন মান পিছত पूरा ধুনিয়া পৰিৱেশ पूरा ভাল লাগি আছে আৰু पूरा গছ গছনিৰ ভিতৰত দি যাইছে বেছি গৰম নাই হাৱা আছে ইয়াত আৰু আমি এতিয়া ঝৰ্ণাৰ ফালে যাই আছো ঝৰ্ণা এতিয়া পোৱা নাই মই पूरा জছত আছো গাও ধোৱা কাৰণে पूरा জছত আছো সঁচা কৈ গৈছো पूरा জছত আছো ঝৰ্ণাৰ পানীত গাও ধোৱা নাই আজিলৈকে আজি ফাৰ্ষ্ট ধম ঝৰ্ণাৰ পানীত গাও पूरा মজাটো হ'ব पूरा কেনকে মজা কৰো আপোনালোকে চাব पूरा মজা হ'ব মই ভাবি আছো पूरा ফালি দিম তাতে যাই ফালি দিম মই গৈছো ফালি দিম পোৱা নাই আৰু অলপমান যাব লাগিব তেনেহলে মই পাম আৰু অলপমান মানে 5 মিনিট মান লাগিব আৰু যাই আছো পুৰা ভিতৰত কাকইজানা পাৰ্কৰ পুৰা বহুত ভিতৰত আহিব লাগে ঝৰ্ণাৰ তাতে আহিব হলে আপোনালোকে আহিব আহি চাব পাৰ্কটো কেনেকুৱা মই কৈ আছো সঁচা মিছা সঁচাই ভাল পাৰ্কটো পুৰা নেশনাল পাৰ্ক পুৰা প্ৰকৃতিৰ মাজেৰে যাই আছো আমি যিফানে চাও ইফানে খালি গছ গছনি চাও ও ভাই মজা এইটো কথা আৰু এটা কথা যে পাৰ্কত খালি ছোৱালী আহিছে যি ধুনীয়া ধুনীয়া ছোৱালী পুৰা মজা যিফানে চাব ইফানে ছোৱালী পাব আপোনালোকে ভাই বহুত সকলোৰ গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড সকলো আহিছে পুৰা আমাৰে নাই দে यार হ'ব একদিন আমাৰ অৱস্থাত আহিলো আৰু আমাৰ দে यार পুৰা মজা ওরে ওরে এটা বার ভাল লাগিল হ্যাঁ যাইছে পুরা ভাল লাগে যেতিয়া আই মানে কই বিগ ফ্যান আজকে মধ্যে মোর সাবস্ক্রাইবার পাই গেল দে আর যেতিয়া হে সাবস্ক্রাইবার কই বিগ ফ্যান পুরা ভাল লাগে নিজরে উন্নতি মনে হয় গাইস পাই গেল সব ঝর্ণার শব্দ গিলা আইছে ঝুমঝুম করি পানি গিলার শব্দ আই আছে পালো यार পুরা ভাগৰি গিছো
পুৰা ফালি দিম ইয়াত পুৰা ইমান ফালিম যে ইয়াতে পানী শেষ হৈ যাব আমি ইমান গাঁও ধুম ইয়াত গাঁও ধুবি না ফালি দিবি সব গাই ঝর্ণার পানি পুরা খালি দিবি আর সব পুরা হয়ে আছে কি করবি তোর ঘৰত দমকল নাই ভাই ফাইনালি গাইছ পুৰা ফালি দিম আৰু ফালিম এতিয়া অলপ ফালিলো অলপ বেছিকৈ ফালিব লাগিব পুৰা মজা লাগি আছে চব গাইছ কিমান ধুনীয়া পৰিৱেশটো পুৰা নেচনেল পানী ক'ব লাগিব এতিয়া পুৰা ভাল লাগিল গাঁও ধুই আৰু গাঁও ধুম আপোনালোকক দেখাব নোৱাৰোঁ কাৰণ মোৰ iPhone 13 Pro Max নহয় বা OnePlus নহয় মোৰ মোবাইলটো ৱাটাৰপ্ৰুফ নহয় তেনেহ'লে পৰিলে আৰু চেষ্টা হ'ব So guys, চাওক কাকৈজানা পাৰ্কৰ ঝৰ্ণাটো চাওক কিমান ধুনীয়া ঝৰ্ণাটো মই দেখাই আছো আৰু আমি এতিয়া গাঁও ধুম আৰু আপোনালোকক দেখাম আৰু গাঁও ধুইছো অলৰেডি আৰু ধুম আপোনালোকক দেখাম ফালি দিম পুৰা চাওক আমি গাঁও ধুলো আৰু বিন্দাস গাঁও ধুলো পুৰা ফালি দিছো পুৰা 1.5 ঘণ্টামান স্নান কৰিলো আৰু আপোনালোকক দেখাম ঝৰ্ণাৰ পানী কি মজা ঠাণ্ডা মা কসম बहुत ठंडा अभी हम लोग आप लोग को दिखाने के लिए जा रहा हूँ उधर में झरना का पानी तो इसे पूरा गाँव धुआ पूरा फूर्ति करছো पूरा फाली দিছো पूरा ভাল লাগিছে এতিয়া আমি ঘৰত যাব লাগিব দে আৰু অলপ পিছত আৰু অলপমান থাকিম মান আধা ঘণ্টামান থাকিম আৰু পুৰা চাওক ভাই এইটো হ'ল ঝৰ্ণাৰ পানী পুৰা মজা তাতে যাব নোৱাৰোঁ কাৰণ তাতে বহুত পানী আছে যদি মোবাইলটো পৰি যাইছে জীৱন যাব মোৰ জীৱন নাযায় যেন বা তথাপিও এটা বেয়া লাগিব ইয়াতে আহিছোঁ ফূৰ্তি কৰাৰ কাৰণে মোবাইলটো কিবা হ'লে নিজৰে বেয়া লাগিব ইয়াৰ পুৰা ভাল লাগিল এইটো চাওক চাওক ঝৰ্ণাৰ পানীটো চাওক কি ধুনীয়া दिल मेरा दिल बेकरार हो गया ऐसा लगता है मुझे प्यार हो गया चोरी चोरी चुपके चुपके पूरा गाँव सहित पूरा रेडी हलो दे यार बहुत ভাল লাগিল গাঁও ধুই মজা লাগিল পুৰা কাকৈজানা পুৰা মজা লাগিল পুৰা ফালি দিছো গাঁও চাও ধুই পুৰা ভাল লাগিল আৰু বহুত মানুহ গাঁও ধুই আছে চাওক মই দেখাই আছো আপোনালোকক কিমান মানুহ আহিছে বহুত মানুহ গাঁও ধুইছে আৰু ইয়াতে এটা বস্তু যে চেম্পু টেম্পু আনিলে দিবা নিদে ইয়াতে মানুহ থাকে চেম্পু দিব নেদে মানা আছে চেম্পু দিবা তথাপি মই দিছোঁ চুপচাপ সাহস পোৱা নাই যেন আপোনালোকক কৈ আছোঁ দে ইয়াৰ ধামাকা হৈ আছে পুৰা চাওক পুৰা কিমান মানুহটো নিশ্চয় মই পিছফালে দেখাই আছোঁ পিছফালে কেমেৰাত দেখাই আছোঁ কিমান ভাল হৈ আছে পুৰা ধুনীয়া পৰিৱেশ তলৰ পৰা ঝৰ্ণাৰ মডেলটো চাওক দেখি ইয়াতে বহুত আছে আমৰ ৰস খাব পাৰিব আপোনালোকে ইয়াতে কেণ্ডিং আছে চব গাইছ ইয়াতে কেণ্ডিঙৰ ব্যৱস্থা আছে পুৰা ধুনীয়া আছে ইয়াতে ওপৰত উঠি পুৰা মজা কৰিব পাৰে বহু আপোনালোকে আহিলে পুৰা চখ পুৰা বহাৰ কাৰণে আছে বহুত
পুৰা ভাল লাগিল ইয়াতে বহি পুৰা মজা লাগি আছে চক কিমান ধুনীয়া ই বনাই দিছে ইয়াত ডাইনিং টেবুল আছে ইয়াত উঠি খাব পাৰে আৰু ফেনো আছে পুৰা মজা আপোনালোকে ইয়াতে যদি থাকবা খোজে 2-3 দিন মান ইয়াতে থাকব পারব পুৰা মজাৰ জায়গাটো ইয়াতে বহিবৰ কাৰণে বাখৰে বনাই দিছে যে ইয়াৰ পুৰা বহি থাকক আহি পুৰা ভাল লাগিল ইয়াতে আহি ইয়াতে ৰুম আছে ৰুমৰ ভিতৰত কি আছে মই অলপ দেখাম আপোনালোকক চাও দে ইয়াৰ সো গাইস ইয়াতে ভিডিওটো শেষ কৰো ভিডিওটো ভাল লাগিলে লাইক শেয়ার কমেন্ট আৰু সাবস্ক্রাইব কৰি কাকত থকা বেল আইকনটো অল কৰি দিব মই যিখিনি দেখব লগা আছিল মই দেখালো আপোনালোকক পুৰা ভাল লাগিলে লাইক শেয়ার কমেন্ট কৰিব দে ইয়াৰ ইয়াতে ভিডিওটো শেষ কৰো